নমস্কাৰ। এজন ভাৰতীয় নাগৰিক হিচাপে এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ শেষলৈ চাব, কাৰণ এই ভিডিঅ'টোত মই 15 আগষ্ট অৰ্থাৎ ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱস আৰু 26 জানুৱাৰী ৰিপাব্লিক ডে অৰ্থাৎ গণৰাজ্য দিৱসৰ বিষয়ে অকণমান কম। বহুতে ভুল কৰে, গণৰাজ্য দিৱসক স্বাধীনতা দিৱস কয়, স্বাধীনতা দিৱসক গণৰাজ্য দিৱস কয়। গতিকে এই ভিডিঅ'টোত মই অকণমান ক'বলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব আৰু নিশ্চয়কৈ এটা লাইক কমেণ্ট কৰি যাব। প্ৰথম কথা, আজি হৈছে 26 জানুৱাৰী। গতিকে আজিৰ দিনটোৰ পৰা মই আৰম্ভ কৰোঁ 26 জানুৱাৰীৰ বিষয়ে। 26 জানুৱাৰী হৈছে গণৰাজ্য দিৱস, অৰ্থাৎ আজিৰ দিনটোতে 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষই সংবিধানখন গ্ৰহণ কৰিছিল অৰ্থাৎ কাৰ্যকৰী কৰিছিল। আৰু সেই দিনটোৰ পৰাই ভাৰতবৰ্ষক সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে ঘোষণা কৰা হয়। ভাৰতবৰ্ষ এখন সৰ্ববৃহৎ গণতান্ত্ৰিক গণৰাজ্য। এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ গণতন্ত্ৰ থকা দেশখনে হৈছে ভাৰতবৰ্ষ। আৰু ভাৰতবৰ্ষৰ সংবিধানখন আটাইতকৈ ডাঙৰ লিখিত সংবিধান। আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন যিহেতু লিখিত সংবিধান, গতিকে বিশ্বৰ কোনো দেশতে ইমান ডাঙৰ এখন লিখিত সংবিধান নাই। যিহেতু আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন আটাইতকৈ ডাঙৰ লিখিত সংবিধান, গতিকে এই সংবিধানখন লিখোঁতে 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিলে সম্পূৰ্ণ কৰিবলৈ। আৰু এই সময়সীমা আৰম্ভ হৈছিলে 9 ডিচেম্বৰ 1946 চনৰ পৰা 26 নৱেম্বৰ 1949 চনলৈ। এই সময়সীমাত গোটেই ভাৰতবৰ্ষৰ সংবিধানখন লিখি উলিওৱা হৈছিল আৰু 26 জানুৱাৰী 1950 চনত কাৰ্যকৰী কৰা হৈছিলে। এইখিনিয়ে হ'ল 26 জানুৱাৰীৰ বিষয়ে জানিবলগীয়া কথা। আৰু এতিয়া আপোনাৰ 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস। আমি সকলোৱে জানো স্বাধীনতা দিৱস কিয় পালন কৰা হয়। ভাৰতবৰ্ষৰ ব্ৰিটিছে প্ৰায় 200 বছৰ শাসন কৰিছিল আৰু সেই ব্ৰিটিছ শাসনৰ পৰা মুক্ত হ'বলৈ ভাৰতবৰ্ষই বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল। বহু মানুহৰ মৃত্যু হৈছিল, বহু বলিদান দিব লগা হৈছিল নিজৰ জীৱনক স্বাধীনতা পাবৰ বাবে। আৰু অৱশেষত 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আৰু স্বাধীনতা লাভ কৰা সেই দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰা হয় 1947 চনৰ 15 আগষ্টত। আৰু সেই দিনটোতে ভাৰতৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰু ডাঙৰীয়াই দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন কৰিছিল প্ৰথমবাৰৰ বাবে। 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন, কিয়নো ইয়াৰ আগতে আমি ব্ৰিটিছৰ তলতীয়া হৈ আছিলোঁ। ব্ৰিটিছৰ তলত কাম কৰিব লগা হৈছিলে, ব্ৰিটিছৰ পৰামৰ্শ লৈ আমি জীয়াই থাকিব লগা হৈছিলে সেই সময়ত আমাৰ পূৰ্বপুৰুষসকল। গতিকে যিহেতু 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে, গতিকে সেই দিনটো এটা বিশেষ দিন। তাৰ বাবে আমি সকলো ভাৰতবৰ্ষই গৌৰৱান্বিত, যিসকলে আমাৰ ভাৰতবৰ্ষক ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিছে তেওঁলোকলৈ সহস্ৰ প্ৰণাম শ্ৰদ্ধাঞ্জলি জনাইছোঁ। যদি আপোনালোকে আৰু 15 আগষ্ট আৰু 26 জানুৱাৰীৰ বিষয়ে বিস্তাৰকৈ অৰ্থাৎ ডিটেইলি জানিব বিচাৰে, তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাব। আপোনালোকৰ কাৰণে এটা সম্পূৰ্ণকৈ ধুনীয়াকৈ ভিডিঅ' মই প্ৰস্তুত কৰিম। এইখিনি আছিল। সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল।